নমস্কাৰ, মোৰ চেনেল নাইমা চৌধুৰীজ ব্লগত মই আপোনালোকক স্বাগতম জনাইছোঁ। আমি যে ফুৰিব যাব ওলালো আবা আমাৰ সেকেন্ড ডে প্ৰথম দিনা একো বাৰু ৰেকৰ্ড কৰা নাই। এইটো কুকু মোক অলপমান দেখাই দিয়া ভালে। কুকু কুকু এইটো কুকু আমাৰ গাড়ী বাহিৰত হৰ্ণ বজাই আছে। আমি গৈ আছো এই গাড়ী আহি গ'ল। এয়া আমাৰ গাড়ী আহি গ'ল। আমি যাব ওলালোঁ পাথৰ চাপৰি মাজাৰলৈ। মাজাৰটো ৱেষ্ট বেংগলতে আছে আৰু আমাৰ মাহীহঁতৰ ঘৰৰ পৰাই 2 ঘণ্টামান লাগি যায় নিজা গাড়ীত যদি যোৱা যায়। চ' আমি ষ্টাৰ্ট কৰিলোঁ আমাৰ জাৰ্ণিটো আৰু মাজাৰত গৈ কিনে আপোনালোকক দেখুৱাম কেনেকুৱা হয় মাজাৰটো একচুৱেলি হয় মাজাৰটো বীৰভূম ডিষ্ট্ৰিক্টত পৰে আৰু মাজাৰটো হয় হজৰত দাতা মেহবুব শ্বাহ আলী। তেন্তে বলক মোৰ লগত মাজাৰত ফুৰি আহোঁ আৰু চাই আহোঁ জেগাটোও। আমি আমাৰ জেগাত ডেষ্টিনিত আহি পালোঁ, মানে পাথৰ চাপৰি মাজাৰ, যিটো কি বীৰভূম ডিষ্ট্ৰিক্টত আছে। যিহেতু শুক্ৰবাৰ নামাজ পঢ়ি আছে সেইকাৰণে আমি ভিতৰত সোমাব পৰা নাই। নামাজৰ পিছত আমি সোমাম। এয়া য'ত আমাৰ গাড়ী পাৰ্কিং কৰিছোঁ, জেগাখিনি অকণমান দেখাই দিওঁ। আৰু লগতে ইয়াত এনেকৈ ৰেণ্ট হাউচো পোৱা যায়। কোনোবা যদি আহে দূৰৰ পৰা এনেকৈ থাকি কেনে ইয়াতে মাজাৰটো চাব পাৰে। এয়া মাজাৰৰ বাহিৰত দোকান আছে কিছুমান। ইয়াৰ পৰাই আমাৰ মাহী ল'ৰাজনে চাদৰ কিনিলে ভিতৰত দিব। আৰু এয়া হয় মেইন এণ্ট্ৰেঞ্চ মাজাৰৰ। চাওক কিমান ধুনীয়া আৰু বহুত ডাঙৰ এৰিয়া হয়, খুবেই ধুনীয়াকৈ বনাইছে। এতিয়া আমি ভিতৰত গৈ আছোঁ আৰু ভিতৰৰ এৰিয়াখিনি যিমান পাৰোঁ আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। তেন্তে মোৰ ভিডিঅ'টো চাই থাকিব। আৰু এয়া হয় মেইন মাজাৰটো। মাজাৰৰ ভিতৰখিনি কিমান মানুহ ভৰ্তি হৈ আছে, বহুতেই ভাল লাগিল গৈ কেনে সঁচাই। কাৰণ যেতিয়া তেতিয়া এইটো চাম বুলিও চাব নোৱাৰোঁ। আৰু আপোনালোকেও কেনেকুৱা পাইছে নিশ্চয় জনাব। এয়া বাহিৰত ওলাই আহিলোঁ এতিয়া আমি। তাৰপিছত বাহিৰত কিবাকিবি দোকান আছে, তাত আমি কিবাকিবি কিনিম আৰু কিনি কেনে ঘৰলৈ ৰিটাৰ্ণ হৈ যাম। দিনটো সঁচাই বহুত ধুনীয়াকৈ পাৰ হ'ল, বহুত ভাল লাগিলে। আৰু ব্লগটো মোৰ শেষৰ পিনে আহিছে। আশা কৰিছোঁ ব্লগটো আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।